অনুভৱটো ক'ব তাই এতিয়া কেনেকুৱা লাগিছে শ্বুটিং কৰি অনুভৱটো কৈছে মোৰ ভালেই লাগিছে সবে মোক দাইটোৰ কাৰণে কৈ আছে দাই দীঘল আৰু ইয়াৰ হিৰ'ইন ন ভিডিঅ' হেল্ল' নমস্তে সত শ্ৰী আকাল মই তৃষ্ণা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দৃশ্যাংগনলৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকলৈ লৈ আহিছোঁ অন্য এটি ভিডিঅ' আৰু আজি মই এই ভিডিঅ'টোত আপোনালোকক লৈ যাম উদয়ন কুৰ্মীৰ প্ৰেম লীলাৰ গানৰ ভিডিঅ'ৰ শ্বুটিং চাবলৈ টিয়কলৈ তেন্তে বলক গৈ থাকোঁ টিয়কলৈ ফ্ৰেণ্ডছ এতিয়া মই গৈ আছোঁ টেম্পুত উঠিবলৈ বৰুৱা চাৰিআলিলৈকে তাৰ পাছত যাম বৰুৱা চাৰিআলিৰ পৰা টিয়কলৈ বুলি তেন্তে বলক গৈ থাকোঁ ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ এয়া আমাৰ দাদা আৰম্ভ কৰিছোঁ আৰু চাব সকলোৱে মৰম অকণ দিব চবেই এইফালে চব এইফালে মেকআপ চলি আছে ফ্ৰেণ্ডছ এয়া চব ষ্টাৰ্ট হৈ আছে আৰু এবাৰ মাৰি দিয়া আকৌ আৰু এবাৰ মাৰি দিয়া ব্লগটো তোলা মাৰি দিয়া সি মজা মাৰে আকৌ ন কালি ৰাতিলৈকে হেমেন কৰিছে এতিয়া নাই হেভি এইজন হৈছে কোৰিঅ'গ্ৰাফাৰ দাদা ডান্স শিকাই আছে ওলাইছে আৰু চব হেল্ল' সবে মোক দাইটোৰ কাৰণে কৈ আছে দাই দীঘল কি কৰিম মই দাইটো কাটি দিওঁ নেকি ভাল লাগিছে নে বাৰু ৰাইজ কওকচোন কমেণ্ট ছেকশ্যনত জনাব বুলি কওক জনাব দেই দাইৰ কাৰণে মোক ভাল লাগিছে নাই কমেণ্ট কৰি জনাব যদি বেয়া লাগিছে তেতিয়া কাটি দিব নহ'লে যদি ভাল লাগিছে আৰু দীঘল হ'ব আপোনালোকৰ কথাই কথা বুলি মোক দেখাই মোক বৰা বজাৰৰ মালিক এয়া এইফালে চব ভিডিঅ' কৰি আছে
বন্ধুসকল আপোনালোকে দেখিছে উদয়নে ইমান কষ্ট কৰিছে আৰু উদয়নৰ লগতে আমিও বহুত কষ্ট কৰিছোঁ 3 মিনিট 6 মিনিটৰ গানৰ কাৰণে দেখিছে আপোনালোকে 3-4টা দিন তাতকৈ বেছি ইমান কষ্ট কৰিব লগা হয় আৰু এই কষ্টৰ আঁৰতহে ইমান ধুনীয়া গান বা ইমান ধুনীয়া ভিডিঅ' এটা ওলায় আৰু আপোনালোকে চাই ভাল পায় আৰু সেইটো কাৰণে আমি কষ্ট কৰি যাওঁ উদয়নেও কষ্ট কৰিছে আপোনালোকে যদি ভাল পায় তেন্তে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোকো ছাপোৰ্ট কৰিব যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ যিহেতু সকলোৱে জানে কষ্টৰ ফল মিঠা গতিকে সকলোৱে কষ্ট কৰি যোৱাটো ভাল আৰু আগলৈও কষ্ট কৰি থাকিব লাগে যাতে ভিডিঅ' সফলতা অৰ্জন কৰিব পাৰে নহয় জানো ফ্ৰেণ্ডছ এয়া আমাৰ উদয়নদাৰ গানৰ হিৰ'ইন আৰু এয়া শ্বুটিং কৰি আছে তাই অনুভৱটো ক'ব তাই এতিয়া কেনেকুৱা লাগিছে শ্বুটিং কৰি অনুভৱটো কৈছে মোৰ ভালেই লাগিছে বহুত ইয়াত নতুন মানুহ লগ পাইছোঁ বাহঁতকো লগ পাইছোঁ বহুত ভাল লাগিছে আৰু তুমি এতিয়ালৈকে গানৰ শ্বুটিং কিবা কৰিলা এতিয়ালৈকে মই 5টা কৰিলোঁ এতিয়া আগবাঢ়ি আহিছে আৰু আপোনালোকে ছাপোৰ্ট কৰিব আৰু গানৰ ভিডিঅ'টো চবেই চাব আৰু মোৰ এটা অলৰেডি ওলালে ৰূপ বুলি মাৰিব ইউটিউবত চাৰ্চ কৰিব তাতে পাব আপোনালোকে চবেই চাব আৰু এইটোতো বহুত বেছি মৰম দিব তাইকো মৰম দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো ফ্ৰেণ্ডছ এয়া ইয়াতে এতিয়া উদয়নে খাবলৈ ইয়াতে এৰেঞ্জ কৰিছে খানাটো আহিছে আমাৰ ইয়াৰ হিৰ'ইন ন ভিডিঅ' পচি আছে ভালকে খাবা দেই কি পাইছা তোমালোকে আচাৰ পাইছোঁ টেঙা পাইছোঁ নাজানো ভাত পাইছোঁ পানী দিবলৈ লৈছোঁ কিন্তু বহুত দিনৰ মূৰত খাবলৈ পাইছোঁ তেনেকৈ কি ক'বা অৱস্থা বেয়া হৈ গৈছে
কান্দো কান্দো লাগিছে এই আমাৰ সিংগাৰ দাদা ভাত খাইছে খাই আছো ৰাইজ কেইটা বাজিলে 4টা বাজিলে কাম আধা গৈছে আৰু আধা আছে এইফালে আমাৰ কেমেৰামেন চাই দিয়ক ক খানাটো কেনেকুৱা গাহৰি মজা খক খক মাংস নাই দিয়া এইফালে দিয়া মাংস বেচেৰীজনী ফ্ৰেণ্ডছ এতিয়া চবেই ইয়াতে খানা খাবলৈ আহিছে মই খাই ল'লোঁ আগতে তাৰপাছত এতিয়া আৰু শ্বুটিং হ'ব মই যামগৈ আৰু দেৰি হ'লে আকৌ মোৰো গাড়ী চাড়ী পাবলৈ প্ৰব্লেম হ'ব যে দেৰি হ'ব সেইটো কাৰণে মই যামগৈ আৰু আজিলৈ আৰু দীঘলীয়া নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ বন্ধুসকল এয়াই আছিল প্ৰেম লীলাৰ গানৰ শ্বুটিঙৰ বিহাইণ্ড দ্য চিন